নমস্কাৰ বন্ধুসকল, আজি বহুত দিন নহয় কেইদিনমানৰ পাছত মানে ছোৱালীক স্কুলৰ পৰা যিহেতু আজি ঘৰত আছিলোঁ তাকে বাইক লৈ যাওঁ। এয়া ওলাইছোঁ ঘৰৰ পৰা, তাৰপৰা ঘৰৰ পৰা ওলাই বাইকত উঠি ষ্টাৰ্ট দি যাব লৈছোঁ। আৰু যিহেতু স্কুল বেছি দূৰ নহয়, তাই পঢ়ে ডন বস্কো আমগুৰিতে পঢ়ে। ঘৰৰ পৰা 2 কিলোমিটাৰ হ'ব, আপ ডাউন 4 কিলোমিটাৰ হয়। আৰু চবৰো চাই থাকোঁ দেই। স্কুলৰ সন্মুখ আমগুৰি ডন বস্কো স্কুল। ফাইনেলি এয়া বেটি আহি গ'ল, সেইজনী লগৰ ফ্ৰেণ্ডৰ লগত আহি আছে। তাই লগত বোলে আৰু আগে যাব বোলে, গতিকে 2জনীকে লৈ যাব লাগিব। লগৰজনী মানে তাতকৈ এবছৰ ডাঙৰ হয়, আমাৰ ঘৰৰ ওচৰতে হয়, তাইকো লগত লৈ যাব লাগিব। আৰু এয়া দেখিছে নহয়, মানে বহুত ভিৰ লাগে। মানে যিহেতু ৰাস্তাটো মানে ওলোৱা সময় ৰাস্তাটো সৰু, ডন বস্কোলৈ ওলোৱা সময় ৰাস্তাটো বহুত সৰু। যদি কিবা কাৰণে যদি জাম লাগে ন, বহুত দেৰি হৈ যায়। মানে এয়া তাক গৈ থাকোঁ আৰু ঘৰতে। এয়া ওলাইছোঁ আৰু চবতে কিমান ভিৰ দেখিছে ন, বহুত ভিৰ। মানে ভিৰ নহয়, এয়া লাহে লাহে যাব লাগে ৰাস্তাটোৰ পৰা। মেইন ৰাস্তা পালেহে অলপ আগবাঢ়ি যাব পাৰি। আৰু গাড়ীবোৰ নোলোৱাৰ আগতে আমি বাইকবোৰ আগে ওলাই দিওঁ। গাড়ী লোৱাৰ অলপ লগে লগে আৰু জাম লাগে। মানে
টেঙেৰে 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 Merci, ouais. আহি আমাৰ আমগুৰি চাৰিআলি পালোহি আমগুৰি চাৰিআলি আমাৰ জাষ্ট পাৰ হৈছোঁ চাৰিআলিৰ পৰা বাওঁফালে যাব লাগে আমাৰ ঘৰটো হৈছে নাগালেণ্ড যোৱা ৰাস্তাটোৰ ফালে আহি আছোঁ আৰু এয়া হৈছে আমাৰ আমগুৰি টাউন আজি মোক দেখালোঁ আৰু বেটেৰী স্কুটিৰ পৰা অনা নিয়া কেনেকৈ কৰোঁ যাবৰ সময়ততো স্কুল যোৱাৰ সময়তো প্ৰায় মই থওঁগৈ কিন্তু আহোঁতে মই নাথাকিলে মানে সেইটো কামত ঘূৰি ফুৰোঁতো তেতিয়া মানে তাই বেটেৰীতে গুচি আহে নহ'লে থাকিলে মই আনো আৰু নাথাকিলে তাই বেটেৰীতে আহে বেটেৰী দিছে ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰিয়ে আছে এনেকুৱা বেটেৰীতে ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰে বয়সৰ ল'ৰা হয় এইবিলাক আমাৰ ঘৰ পাবহি হৈছে আৰু এইফালে অভুজা গাঁও আমাৰ ঘৰ পাওঁ পাওঁ হৈছে আৰু এই যে বুলেট দেখিলে বুলেট ঘাটটো পাৰ হৈ এই আমাৰ ঘৰৰ সন্মুখত থকা দুটা গেৰেজ এই ৰাস্তাটো পাৰ হ'লে আমাৰ ঘৰ পাম আৰু এতিয়া এয়া হৈছে আমাৰ গাঁৱলৈ সোমাই যোৱা মানে গেট হয় নামঘৰৰ গেট কিন্তু মোৰ গাঁৱৰ ভিতৰত সোমাব নালাগে এই ৰাস্তা কিনাৰতে আৰু দেখিলে নহয় বেটেৰীটো নমাই ল'লোঁ আমাৰ এয়া বাইকখন এতিয়া বৰ্তমান ইয়াতে থওঁ পাছতে ভৰাম আৰু এয়া হৈছে আমাৰ ঘৰটো অফিচটো হৈছে জি অফিচটো এইটো আমাৰ অফিচ মানে ভাড়ালৈ দিয়া হৈছে তাক এখন মোৰ গাড়ীখন এয়া বেটেৰী এয়া বেটেৰী ল'ব যেনে এয়া বেটেৰী আমাৰ তাইক ইফালে যাওক মই অফিচত সোমাওঁ কাম অলপ আছে বাই বাই